নমস্কাৰ। আজি যদি হাতৰ উত্তৰবোৰ জানে কমেণ্ট কৰি জনাবচোন। চাফা হ'লে কলা, লেতেৰা হ'লে বগা, এইটোনো কি চেপেটা বস্তু, ল'ৰাহঁতক সোধা। চিলেট। ডেকাত কোজা, বুঢ়াত পোন, তাক নাখাই থাকে কোন। যদি উত্তৰটো জানে কমেণ্ট কৰি জনাওকচোন কি হ'ব পাৰে। হয়, উত্তৰটো ঢেকীয়া। ঢেকীয়া ডেকাত কোজা আৰু বুঢ়াত পোন। গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই খাই কিন্তু পেলাই দিয়ে। উত্তৰটো কি হ'ব ক'ব পাৰিবনে? হয়, তেজপাত। তেজপাত খাওঁতাই কিন্তু পেলাইহে দিয়ে। গৰুৱে দিয়ে গাখীৰ, কুকুৰাই দিয়ে কণী, এনে কোন আছে যি কণী গাখীৰ দুয়োটাই দিব পাৰিব? ক'ব পাৰিবনে যি দুয়োটা একে সময়তে দিব পাৰে? হয়, উত্তৰটো হৈছে দোকানী। দোকানীয়ে কণী আৰু গাখীৰ দিব পাৰে। অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা। অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা। ক'ব পাৰিবনে? হয়, পিঁয়াজ। পিঁয়াজ গছৰ পাতবোৰ গোটা হয়। কি মালাত ফুল নাথাকে। আপোনালোকে ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। কি মালাত ফুল নাথাকে? হয়, বৰ্ণমালা। বৰ্ণমালাত ফুল নাথাকে, তাত মাথো বৰ্ণহে থাকে। পাত আছে ডাল নাই, কথা আছে মাত নাই। ক'ব পাৰিবনে কি বস্তু যাৰ পাত থাকে কিন্তু ডাল নাথাকে, আকৌ কথা থাকে মাত নাই? হয়, উত্তৰটো কিতাপ। কিতাপৰ পাত থাকে কিন্তু ডাল নাথাকে। তিনিকুণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। তিনিকুণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, জাকৈ। জাকৈ তিনিকুণীয়া হয় আৰু মাজত খাল থাকে। নিজেই নিজৰ দেখে, বেলেগক দেখুৱাব নোৱাৰে, মাত্ৰ ক'বহে পাৰে। উত্তৰটো কি হ'ব ক'ব পাৰিবনে? যি কেৱল নিজেই নিজৰ দেখে? হয়, উত্তৰটো সপোন। সপোন মানুহে নিজৰটো নিজে দেখে কিন্তু বেলেগক দেখুৱাব নোৱাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব।